সকলোলৈকে পোহৰৰ উৎসৱ দীপাৱলীৰ শুভকামনা থাকিলে এই চাকি গছৰ দৰে সকলোৰে জীৱন উজ্জ্বলি থাকক। হেপী দেৱালী। দেৱালী বুলি বন্তি গছি জ্বলাই আজৰি হোৱাৰ পাছতে এয়া আলহী আহিল। বাইদেউ এজনী আছে ওচৰতে, তাইও আহিলে। দেহাই আকৌ জেঠাইকৰ লগত খেলিছে, কি খেলিছে সিহঁতেহে জানিব আৰু দেই। সকলোৱে মিলি পেলাই এই চাহকাপ খাই আলহীও গ'লগে ঘৰা-ঘৰি। আমি আকৌ অকণমান বিহপুৰীয়ালে বুলি ওলাই আহিলোঁ। দেৱালীনো বিহপুৰীয়াত কেনেকুৱা ধৰণৰ হয়, কেনেকৈ পাতে অকণমান আপোনালোকক ভিডিঅ' কৰি দেখুৱাব বিচাৰিছোঁ। ভাল লাগিলে লাইক কমেণ্ট কৰি দিব। আজি কালী পূজাৰ কাৰণে ইয়াক কালী মা মূৰ্তি কি ধুনীয়াকৈ বনাইছে। এয়া দেখিছেনে বিহপুৰীয়াখন কিমান ধুনীয়া লাগিছে আজি। বিহপুৰীয়াখনত এপাক ঘূৰি আমিও চালোঁ, আপোনালোককো অলপ দেখুৱাবলৈ চেষ্টা কৰিলোঁ। এতিয়া এয়া অলপ ভোক লাগিছে, হোটেল এখনলৈ সোমাই আহিছোঁ কিবা এটা খাওঁ বুলি। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই, শুভৰাত্ৰি।